নমস্কাৰ মই আজি IPS অফিচাৰৰ বিষয়ে কিছু কথা জনাম আৰু যোৱা কেইদিনমান আগত সোশ্যাল মিডিয়াৰ যোগেদি এজন নিষ্ঠাৱান IPS অফিচাৰ যি জনপ্ৰিয়তা লাভ কৰিছে তেখেত হল আনন্দ মিশ্ৰা IPS অফিচাৰ এজন SP বহুতে হয়তো গম পাইছে সো এজন IPS হ'বলৈ কিহৰ প্ৰয়োজন বা IPS কেনেকৈ হয় সেয়া আপোনাক জনাম তো আহক আৰম্ভ কৰোঁ প্ৰথমতে ফুল ফৰ্ম অফ IPS ইণ্ডিয়ান পুলিচ সাৰ্ভিস ভাৰতীয় চাকৰি মতে IPS টপ 3 ৰেংকত এজন IPS বিষয়া হ'বলৈ UPSC দিব লাগিব যেটো ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বুলি কয় যেনেকুৱা ধৰা IAS IFS IPS হ'বলৈ সিভিল সাৰ্ভিস এক্সাম দিবই লাগিব আৰু টপাৰ মতে ৰেংক পদবী বিলাক পায় এজন IPS হ'বলৈ এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন থাকিব লাগিব এনি ডিসিপ্লিন আৰ্টস সায়েন্স কমাৰ্স BBA BCA এজ লিমিট থাকিব 21 ৰ পৰা 32 ইয়াৰ্স লৈকে আৰু এজ ৰিলেক্সেশনৰ ক্ষেত্ৰত থাকিব OBC 3 ইয়াৰ্স SC ST সকলে 5 ইয়াৰ্স আৰু কিন্তু মানুহজন ভাৰতীয় নাগৰিক হ'ব লাগিব তাৰ পিছত সিলেকশন প্ৰসেস দেখুৱাম সিলেকশন প্ৰসেস এনে ধৰণৰ হয় সিলেকশন প্ৰসেসত তিনিটা স্টেজ থাকে ফাৰ্স্ট হ'ব প্ৰিলিমিনাৰী এক্সাম সেকেন্ড হ'ব মেইন এক্সাম আৰু থাৰ্ড হ'ব পাৰ্সোনাল ইন্টাৰভিউ তো প্ৰিলিমছ এক্সামত থাকিব দুখন পেপাৰ জেনাৰেল ষ্টাডিজ এণ্ড এপ্টিটিউড টেষ্ট তো জেনাৰেল ষ্টাডিজত কোশ্চেন থাকিব 100 টাইম থাকিব 2 আৱাৰ্স আৰু মাৰ্কস থাকিব 200 আৰু সেকেন্ড পেপাৰখনত নাম্বাৰ অফ কোশ্চেন 80 টাইম থাকিব 2 আৱাৰ্স মাৰ্কস থাকিব 200 সো প্ৰিলিমিনাৰী এক্সামত টোটাল 400 ৰ ভিতৰত হয় আৰু প্ৰিলিমিনাৰী এক্সামত MCQত হয় তাৰ পিছত এইটো পাস কৰাৰ পিছতে আহিব মেইন এক্সামত 9খন পেপাৰ থাকে দুখন হ'ব ল্যাঙ্গুৱেজৰ ওপৰত ইংলিশ আৰু যিকোনো ল্যাঙ্গুৱেজ অসমীয়াও ল'ব পাৰে তাৰ পিছত এছে ৰাইটিং জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 জেনাৰেল ষ্টাডিজ 3 জেনাৰেল ষ্টাডিজ 4 তাৰ পিছত থাকিব দুখন অপচনেল সাবজেক্ট পেপাৰ 1 আৰু পেপাৰ 2 তো সাবজেক্ট টোটাল মাৰ্কস হয় 1750 আৰু ইন্টাৰভিউত থাকিব 275 সো টোটাল মাৰ্কস হ'ব 2025 তাৰ পিছত এইবিলাক পাস কৰাৰ পিছতহে মেৰিট কৰিব আৰু মেৰিট হিচাপে টপাৰ হিচাপে IAS IFS IPS হয় কিন্তু এটা কথা যে মই সিভিল এক্সামত পাস কৰিব নোৱাৰিলে গোটেই জীৱনটো সিভিল এক্সাম দি থাকিব পাৰিমনে নোৱাৰি নহয় আপুনি গোটেই জীৱন এক্সাম দি থাকিব নোৱাৰিব তাৰ বাবে সময় আছে যেনেকুৱা জেনাৰেল ক্যান্ডিডেটে 6 বাৰ ফেল কৰিলে সিভিল এক্সাম দিব নোৱাৰে OBC ক্যান্ডিডেটে 9 বাৰ ফেল কৰিলে সিভিল এক্সাম দিব নোৱাৰে অকল SC ST ক্যান্ডিডেটে হে এক্সাম দি থাকিব পাৰে এজন IPS অফিচাৰৰ হাইট মেলৰ কাৰণে 165 সেন্টিমিটাৰ আৰু চেষ্ট হ'ব লাগে 84 সেন্টিমিটাৰ ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ হাইট আৰু 79 সেন্টিমিটাৰ চেষ্ট তো SC ST ক্যাটেগৰীৰ কাৰণে মেলৰ বাবে হাইট 160 সেন্টিমিটাৰ আৰু ফিমেলৰ বাবে 145 সেন্টিমিটাৰ সো এজন IPS অফিচাৰৰ কাৰণে বহুতো সুবিধা থাকে তাৰে মই কিছু কৈছো এজন IPS এ যেনেকুৱা ঘৰ বা বাংলো সিকিউৰিটি গাৰ্ড অফিচিয়েল গাড়ী ফ্ৰী ইলেক্ট্ৰিচিটি ফ্ৰী কল লাইফ পেনশন আৰু ৰিটায়াৰমেন্টৰ সময়ত বহুতো সুবিধা পায় প্ৰতি বছৰে প্ৰায় 10 পৰা 11 লাখ মান ক্যান্ডিডেটে এপ্লাই কৰে সো চাওক 2019 ইয়াৰৰ নাম্বাৰ অফ ক্যান্ডিডেটস এপ্লাই ফৰ প্ৰিলিমছৰ কাৰণে আছিল 11,35,261 নাম্বাৰস অফ ক্যান্ডিডেটস হু এপিয়াৰ্ড ফৰ প্ৰিলিমছ 5,68,282 নাম্বাৰ অফ ক্যান্ডিডেটস হু কোৱালিফাইড ফৰ মেইনছ 11,845 নাম্বাৰ অফ ক্যান্ডিডেটস হু এপিয়াৰ্ড ফৰ মেইনছ 11,700 নাম্বাৰ অফ ক্যান্ডিডেটস হু ওয়ার দ্য কল্ড ফৰ ইন্টাৰভিউ 2034 ফাইনেল ভ্যাকেন্সিজ 927 চাওক কিমান জনৰ পৰা কিমান জন পালে গতিকে আপোনালোক যিসকলে ইয়াৰ ওপৰত মনপুতি পৰি আছে চেষ্টা কৰি আছে আপোনালোকে চেষ্টা কৰি থাকক জীৱনত এদিন হলেও সুফল লাভ কৰিব ধন্যবাদ প্লিজ মোৰ এই চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব